Arta ki jumpen penan ke do pisuk ena to afanon ke sarkar pen phatek mate jel beng ponpo. Malong news ke lang arar phan soda ka birta. Arjui tha. Malong news ke lang arar tum ke lang wek nang jia birta. Arta ki jumpen penan ke do la pen arta ki jumpen pisuk ena to afan Assam sarkar tumnon ke phatek mate jel beng ponpo. Lasolam Assam na Chief Minister Dr. Himanta Biswa Sharma matsi herangkia thengno lam the pang dak tang. जैसे में सरकार तुम किरी कतार ले बातें असमांग कांगलों अपर पेपेन पेनान के दोला पेन पीसु के नफाई बात पिक पांग थे के लोंग फेरे में जोक सिला बंसा साइड देंग पंद्रो जैसे में असम लोंग निंकान वांग ता आर्ता की जुम आओ सो पीमते निंकान क्लीनर कैप के लिए आर्लो सोमारा तुम पेनान के दो अफाई बात पिकलो आर्ता क्लीनर कैप प्लेंग प्लेते नॉन के आर्लो सो तुम पेनान के दो आर्ता काली जोंग si dokok polite sarkar atom mati polis atom posko egateng jel beng ponpo lapen arta ningkan kripli arloso oso phanjong si komat nia pinso oso punon akisar punon enkok polite lake akai arjon si phatek mate jel beng ponpo puta sarkar atom cheparai pontang arta ningkan kripli aber arloso oso ato phan maduta enlong le mate arloso oso bang ta penan dolong le kalite arloso pinso phanta sarkar pen posko ek arona teng ingsai si akai arjon jel beng ponpo lapenan parta lason arta ki jumpen penan ke do piso ke en dokok pulote ke thek don long atum prab jin pen adung ke do thana mate police atuma phan pachini ponang ponon ke pusi sarkar atum pen pachini pon sarkar atum lasona ron ke deng nang kok lake asama long oso kong er ki thia phai bat pe lapenan ingkan wang talaso ki thi aphai ke bat long lok ke lake arta ki jumpen penan ke do arloso atum phan ke bat pik ajok pusi sarkar atum pen pachini pon lapen jong si rong alom komat ni jong si ningkan trainer ke pling klipen penan ke do au supi dokok pulote prabjin pen thana long lam hoi mate kes pidam nang po puta sarkar tum pen pachini pontanglo news desk report Malong news সূক্ষ্মভাৱে বিবেচনা কৰিছিলো আৰু বিবেচনা কৰাৰ পিছত এটা ঘটনা আমাৰ সন্মুখলৈকে আহিলে যে অসমত 11.7% নাৰীয়ে মাতৃৰ যিটো মাতৃত্বৰ যিটো এক কথাত ক'ব গ'লেতো আমি মাতৃত্বৰ গৌৰৱ বুলি ক'ম ইয়াত কি কম শব্দ মই নাজানো কিন্তু যেহেতু কম বয়সতে মাতৃত্ব হয় বোজা বুলিয়ে ক'ব লাগিব যে কম বয়সতে মাতৃত্বৰ বোজা লোৱা মহিলাৰ বা ছোৱালীৰ সংখ্যা হৈছে 11.7% তাৰ মানে ই বুজাইছে যে অসমত চাইল্ড ম্যাৰেজ অভূতপূৰ্বভাৱে সংগঠিত হৈ আছে যেতিয়া আমি আৰু অলপ ভিতৰলৈকে সোমাই গলো এটো ভাৰত চৰকাৰৰ ডাটা এটো আমি বনোৱা ডাটা নহয় ধুবুৰী জিলাত 22% ছোৱালীয়ে কম বয়সত অকল বিয়া কৰোৱা নহয় মাতৃত্বৰো বোজা লবলগীয়া হৈছে সাউথ সালমাৰাত 22% দৰঙত 16% কামৰূপত 15% হোজাইত 15.6 বঙাইগাঁৱত 15.4 নগাঁৱত 15 বৰপেটাত 14 এইটো হল ম্যাৰেজ যে তেওঁলোকে বিয়া পাতিছে ইন দা প্ৰহিবিটেড এজ যেটো আইনে এলাউ নকৰে সেই বয়সত তেওঁলোকে বিয়া পাতিছে এখন কোনোবা এজন সাংবাদিকে মোৰ পালে আপোনালোকৰ গ্ৰুপত দি দিব নহলে মই কাৰোবাক ৰিকুৱেষ্ট কৰিম আমি কাৰোবাৰ আমাৰ সিএম গ্ৰুপত নবৈ দি দিব তাতকৈ ডাঙৰ কথা হল যে তেওঁলোকে এইটো হল মাতৃত্বৰ বোজা লোৱা কিন্তু মাতৃত্বৰ বোজা হোৱা নাই কিন্তু বিয়া পাতিছে কম বয়সতে তেনেকুৱা ছোৱালীৰ বা যুৱতীৰ সংখ্যা হৈছে ধুবুৰীত 50% তাৰমানে 50 তাৰমানে ধুবুৰীত 50% ম্যাৰেজেস 50.8 আৰু এইটো মই যেটো কাগজখন আপোনালোকক দি দিম আপোনালোকে চাই লব তাৰমানে 50% বিবাহ নিষিদ্ধ বয়সত হৈছে আৰু সাউথ সালমাৰাত 44.7%
দৰঙত 42%, নগাঁৱত 42%, গোৱালপাৰাত 41%, বঙাইগাঁৱত 41%, বৰপেটাত 40%, ইভেন যোৰহাট, শিৱসাগৰৰ দৰে যি আমি কওঁ যে যথেষ্টখিনি আগবাঢ়ি যোৱা ডিষ্ট্ৰিক্ট, তাতো 24% ছোৱালীয়ে নিষিদ্ধ বয়সৰ ভিতৰত বিয়া পাতিছে। ইয়াক আমি কি ক'ম? চাইল্ড মেৰেজ। ধুবুৰীত 50% বিয়া পাতিছে আৰু 15% সন্তান জন্ম হৈছে, 22%। তাৰমানে আচলতে যিমান বিয়া হয় তাৰ 50% আপোনালোকে মিলাই চালে দেখিব যে একজেক্ট খৰচ এই দুইটা ডেটা মিলি থাকে, বিবাহ হোৱা আৰু শিশু জন্ম হোৱা। বিবাহ হোৱাটো অলপ ডাঙৰ বেজ হয়, শিশু জন্ম হোৱাটো অলপ সৰু বেজ হয়। আমাৰ ৰাজ্যত প্ৰসূতি মৃত্যু আৰু শিশুৰ মৃত্যুৰ প্ৰধান কাৰণ হ'ল, এটা বহুত ডাঙৰ কাৰণ হ'ল চাইল্ড মেৰেজ। আজি আমি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিসকল ছোৱালীক 14 বছৰ তলত বিবাহ কৰোৱা হয়, তেনে ল'ৰাক আমি পস্কো এক্টৰ অধীনত তেওঁলোকক আমি আইনৰ আওতাৰ ভিতৰলৈকে আনিম। কাৰণ আপোনালোকে জানে যে পক্সো এক্টে কয় যে 14 বছৰৰ তলৰ ছোৱালীক কোনো মতে তেওঁলোকৰ যৌন অংগত কোনো মানুহে হাত দিব নোৱাৰে। ইলিগেল মেৰেজ যেতিয়া কৰা হয়, স্বামীজনো ইলিগেল, গতিকে স্বামীয়েও 14 বছৰৰ তলৰ ছোৱালীক বা আমাৰ কন্যা সন্তানৰ গাত হাত দিব নোৱাৰে। যদিও তেওঁ ক্লেইম কৰিব যে মইতো হাজবেণ্ড হয়, মই পাৰোঁ, কিন্তু আইন মতে তেওঁ প্ৰথম হাজবেণ্ড হ'ব নোৱাৰে, আৰু হাজবেণ্ড হ'লেও তেওঁ কোনো যৌন অংগত হাত দিব নোৱাৰে। যদি বাচ্চা জন্ম হৈ গ'ল, তাৰমানেতো ডেফিনেটলি যৌন অংগত হাত দিলে। সেইকাৰণে এই ধৰণৰ কেছ লোৱা হ'ব আণ্ডাৰ পক্সো এক্ট। আৰু পক্সো এক্টৰ জৰিমনা হৈছে যাৱজ্জীৱন কাৰাদণ্ড। শাস্তি হ'ল যাৱজ্জীৱন কাৰাদণ্ড। আৰু 14ৰ পৰা 18 বছৰৰ ভিতৰত যি চাইল্ড মেৰেজ হ'ব, তাৰ শাস্তি আইনত লিখা আছে, আমাৰ ছেকশ্যন 15-16ত যিটো লিখা আছে, তাৰ ইয়াতে 2 বছৰৰ পৰা আমাৰ শাস্তি বাঢ়ি বাঢ়ি গৈ থাকে। আৰু ইয়াত আছে, ইয়াত এটা হৈছে যে 2 বছৰৰ কাৰণে পানিছমেণ্ট হয়, তাৰপিছত মেৰেজখন ইলিগেল বুলি ডিক্লেয়াৰ কৰা হয়, আৰু এই ধৰণে আমাৰ প্ৰিভেনশ্যন অফ চাইল্ড মেৰেজ এক্টৰ অধীনতো বিভিন্ন আণ্ডাৰ প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 শাস্তিৰ ব্যৱস্থা আছে। চ' আমি দুখন আইনৰ অধীনত যাম। Nang kelang bom laki Malong News 24/7 hampang farman klar da kabirta.